আজি আমি বড়ো ন্যাশনাল স্টুডেন্টস ইউনিয়ন আমি ব্ৰিটিছৰ পৰা আহি পেলাই আমাৰ যেটো আপাৰ আসামত যে চৰাইদেউ ইয়াত আমাৰ যেটো বানপানী হৈছে ইয়াত মানে গাঁৱত আহি পেলাই আমি ইয়াত মানে উপস্থিত হ'ব পাৰিছে আৰু ইয়াৰ মাজত আমি যে সেই অঞ্চলত মানে দুখীয়া যেটো মানে খেতিয়কবিলাকৰ যেটো সমস্যা যেটো বানপানীৰ লগত যেটো তাৰ খেতি বাতি জীৱ এনিমেলছ সেইবিলাক অতি মানে হত্যা হৈছে এইবিলাক আমি খবৰ ল'বলৈ যেনিবা আজি উপস্থিত হ'ব পাৰিছে আৰু ইয়াৰ মাজত আমাৰ সেই অঞ্চলত বহুত ল'ৰা ছোৱালীবিলাকত মানে হত্যা হৈছে বানপানীত সেইটো মানে আমি আজি আহি পেলাই যেটো খবৰ লৈ পেলাই খবৰ মানে লোৱাৰ পিছত আমি বহুত দুখ পাইছে আৰু ইয়াৰ মাজত আমাৰ যেটো পৰিস্থিতি ইয়াত কোনো ভাল পৰিস্থিতি নাই তথাপিও আমি কিমান পাৰে বড়ো ন্যাশনাল স্টুডেন্টস ইউনিয়ন আমি আজি আহি পেলাই অলপ কিবা এটা যেনিবা চাউলৰ পৰা লৈ কাপোৰৰ পৰা আৰু বিভিন্ন পেনেলৰ পৰা লৈ পেলাই আমাৰ আমুল আৰু ইয়াৰ পৰা আমাৰ চাবোন কলগেট ব্ৰাছ মেক্সো চলাই এই যেটো বেসিক নেসেসিটি এইবিলাক আমি কিমান পাৰে আমি দি আহিছে আজি আৰু ইয়াৰ মাজত আমি বিটিচি অঞ্চলত স্পেশালি ওদালগুৰি আৰু কোকৰাঝাৰত ইমান আমাৰ যেটো বিজনেস পাৰ্সনস আছে আমাক সহায় কৰিছে আমাৰ আৰু ইন্ডিভিজুৱেল মানে অনহিউম্যানিটেৰিয়ান গ্ৰাউণ্ড মানুহ হিচাপৰ যেটো কষ্টৰ যেনে আজিৰ দিনত আমাক সহায় কৰি পেলাই আমাক ইয়াত আহিবা দিবা পাৰিছে ইয়াৰ কাৰণে আমি বড়ো ন্যাশনাল স্টুডেন্টস ইউনিয়ন হৈ পেলাই আমি বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু অহা দিনৰ পৰা মই ভগৱানত মই প্ৰেয়াৰ কৰিম যে তাক সদায় মানুহৰ কাৰণে কাম কৰিব পাৰিম আজি আমি বড়ো ন্যাশনাল স্টুডেন্টস ইউনিয়ন আজি আমাৰ ইয়াত অল বড়ো স্টুডেন্টস ইউনিয়নছ লিডাৰ্ছ আৰু মেছ কছাৰী ষ্টুডেন্টছ লিডাৰ্ছ ইয়াত মানে একেলগে লগ কৰি পেলাই আমি সেই গাঁৱত যেটো ফ্লাড এফেক্টেড গাঁও আছে ইয়াত আহি পেলাই আমি এই মানে গাঁৱত যেটো ফ্লাড এফেক্টেড মানুহবিলাকত আমি আজি আলোচনা কৰি পেলাই তাৰ আমি অলপ যেটো সহায়টো আমি দিবা পাৰিছে আৰু মনত বহুত ভাল লাগিছে আৰু তাগৰ মানে আমি ইমান দূৰৰ পৰা আহি পেলাই বিটিচিৰ পৰা এইটো সহায় কৰিছে সেইটো বহুত বহুত ধন্যবাদ আমাক দিছে ইয়াৰ কাৰণে মই অনুৰোধ জনাম আসাম চৰকাৰত আৰু চেন্ট্ৰেল চৰকাৰত যেহেতু আপাৰ আসামত স্পেশালি যেটো বানপানী সেই বানপানীৰ ইস্যুটো নেশ্যনেল ডিজাস্টাৰ নেশ্যনেল ক্ৰাইচিছ বলে লয় আৰু ইয়াৰ কাৰণে ফিউচাৰত যাতে এনেকুৱা ফ্লাড এফেক্টেড আৰু নহয় আমাৰ দুখীয়া মানে ভূমিপুত্ৰ মানুহবিলাক এনেকুৱা কষ্ট নাপায় ইয়াৰ কাৰণে একবাৰে যেটো ফ্লাড কন্ট্ৰোল যেটো মেকানিজম সেই মেকানিজমটো অসম গভৰ্ণমেণ্ট আৰু আমাৰ ভাৰত চৰকাৰ মানে সোনকালে এইটো ব্যৱস্থা লয় এইটো আমি অনুৰোধ জনাম আজি আমি বড়ো ন্যাশনাল স্টুডেন্টস ইউনিয়নছ আমি ব্ৰিটিছৰ পৰা আহি পেলাই আমাৰ যেটো আপাৰ আসামত যে চৰাইদেউ ইয়াত আমাৰ যেটো বানপানী হৈছে ইয়াত মানে গাঁৱত আহি পেলাই আমি ইয়াত মানে উপস্থিত হ'ব পাৰিছে আৰু ইয়াৰ মাজত আমি যে সেই অঞ্চলত মানে দুখীয়া যেটো মানে খেতিয়কবিলাকৰ যেটো সমস্যা যেটো বানপানীৰ লগত যেটো তাৰ খেতি বাতি জীৱ এনিমেলছ সেইবিলাক অতি মানে হত্যা হৈছে এইবিলাক আমি খবৰ ল'বলৈ যেনিবা আজি উপস্থিত হ'ব পাৰিছে আৰু ইয়াৰ মাজত আমাৰ সেই অঞ্চলত বহুত ল'ৰা ছোৱালীবিলাকত মানে হত্যা হৈছে বানপানী এইটো মানে আমি আজি আহি পেলাই যেটো খবৰ লৈ পেলাই খবৰ মানে লোৱাৰ পিছত আমি বহুত দুখ পাইছে আৰু ইয়াৰ মাজত আমাৰ যেটো পৰিস্থিতি ইয়াত কোনো ভাল পৰিস্থিতি নাই তথাপিও আমি কিমান পাৰে বড়ো ন্যাশনাল স্টুডেন্টস ইউনিয়ন আমি আজি আহি পেলাই অলপ কিবা এটা যেনিবা চাউলৰ পৰা লৈ কাপোৰৰ পৰা আৰু বিভিন্ন পেনেলৰ পৰা লৈ পেলাই আমাৰ আমুল আৰু ইয়াৰ পৰা আমাৰ চাবোন কলগেট ব্ৰাছ মেক্সো চলাই এই যেটো বেসিক নেসেসিটি এইবিলাক আমি কিমান পাৰে আমি দি আহিছে আৰু ইয়াৰ মাজত আমি বিটিচি অঞ্চলত স্পেশালি ওদালগুৰি আৰু কোকৰাঝাৰত ইমান আমাৰ যেটো বিজনেস পাৰ্সনস আছে আমাক সহায় কৰিছে আমাৰ আৰু ইন্ডিভিজুৱেল মানে অনহিউম্যানিটেৰিয়ান গ্ৰাউণ্ড মানুহ হিচাপৰ যেটো কষ্টৰ যেনে আজিৰ দিনত আমাক সহায় কৰি পেলাই আমাক ইয়াত আহিবা দিবা পাৰিছে ইয়াৰ কাৰণে আমি বড়ো ন্যাশনাল স্টুডেন্টস ইউনিয়ন হৈ পেলাই আমি বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু অহা দিনৰ পৰা মই ভগৱানত মই প্ৰেয়াৰ কৰিম যে তাক সদায় মানুহৰ কাৰণে কাম কৰিব পাৰিম আজি আমি বড়ো ন্যাশনাল স্টুডেন্টস ইউনিয়ন আজি আমাৰ ইয়াত অল বড়ো স্টুডেন্টস ইউনিয়নছ লিডাৰ্ছ আৰু মেছ কছাৰী ষ্টুডেন্টছ লিডাৰ্ছ ইয়াত মানে একেলগে লগ কৰি পেলাই আমি সেই গাঁৱত
যিটো ফ্লাড এফেক্টেড গাঁও আছে ইয়াত আহি পেলাই আমি এই মানে গাঁৱত যিটো ফ্লাড এফেক্টেড মানুহবিলাকত আমি আজি আলোচনা কৰি পেলাই তাৰ আমি অলপ যিটো সহায়টো আমি দিব পাৰিছে আৰু মনত বহুত ভাল লাগিছে আৰু তাগৰ মানে আমি ইমান দূৰৰ পৰা আহি পেলাই BTCৰ পৰা এইটো সহায় কৰিছে সেইটো বহুত বহুত ধন্যবাদ আমাক দিছে ইয়াৰ কাৰণে মই অনুৰোধ জনাম আসাম চৰকাৰত আৰু চেণ্ট্ৰেল চৰকাৰত যেহেতু আপাৰ আসামত স্পেচিয়েলি যিটো বানপানী সেই বানপানীৰ ইছ্যুটো নেশ্যনেল ডিজাষ্টাৰ নেশ্যনেল ক্ৰাইচিছ বুলি লয় আৰু ইয়াৰ কাৰণে ফিউচাৰত যাতে এনেকুৱা ফ্লাড এফেক্টেড আৰু নহয় আমাৰ দুখীয়া মানে ভূমিপুত্ৰ মানুহবিলাক এনেকুৱা কষ্ট নাপায় ইয়াৰ কাৰণে একবাৰে যিটো ফ্লাড কণ্ট্ৰল যিটো মেকানিজম সেই মেকানিজমটো অসম গভৰ্ণমেণ্ট আৰু আমাৰ ভাৰত চৰকাৰ মানে সোনকালে এইটো ব্যৱস্থা লয় এইটো আমি অনুৰোধ জনাম